গুড মৰ্ণিং এভৰিৱান। স্মৃতি নতুন এটি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মনটো ইমান বেয়া লাগিছে। মায়ে ৰাতিপুৱাই যাবলৈ ওলাইছে কাৰণ 8:30তে বাছখন নাজিৰাৰ পৰা যোৰহাটলৈ যায়। এখন ডাইৰেক্ট বাছ আৰু আমাৰ STCটো একেবাৰে কলনীৰ ওচৰতে আছে। দেউতাকে সোণমণিক স্কুলত থ'বলৈ গ'ল আৰু মই মাক আগবঢ়াবলৈ আহিলোঁ। বাছতে বহি থকা সময়কণ যে মোৰ বুকুখন ইমান বিষাইছে, মানে ইমান বেয়া লাগিছে যে মা যাবগৈ। মা এফালে পৰা তামোল খোৱাত ব্যস্ত। ৰুমলৈ গ'লোঁ দেউতাক আৰু মই। তাৰপাছত ৰুমলৈ যে গ'লোঁ, দেউতাক ডিউটিলৈ লগালগ গুচি গ'ল, সোণমণি স্কুল গুচি গ'ল। মোৰ মানে ৰুমটোত থাকিব পৰা নাই। মই যিকণ সময় থাকিলোঁ অকল মাকে দেখিলোঁ। ইটো ৰুমলৈ গ'লেও মাৰে অনুভৱ, সেইটো ৰুমলৈ গ'লেও মাৰে অনুভৱ। ইমানেই বুকুখন গধুৰ লাগিছে। তাৰপাছত মই গুচি গ'লোঁ লিজাৰ ওচৰলৈ। লিজা বোলো তুমি যদি ফ্ৰী আছা মই তোমাৰ ওচৰলৈকে যাওঁ ৰাতিপুৱাই দেই। তাৰপাছত আকৌ আদ্ৰিকা মাক মানে গায়ত্ৰী, তাই ছোৱালীক স্কুলত থৈ স্কুলতে ৰৈ দিয়ে, একেবাৰে লৈ যায়। তাইকো ফোন কৰিলোঁ, তাইও আহিলে। চাহকাপ মানে প্ৰথম তাহাঁতৰ ঘৰতেই খাইছোঁ দেই। তাৰপাছত লিজাই আকৌ মাছো ল'লে। তাৰপাছত তিনিওজনীয়ে মিলি ভাত বনালোঁ। তাৰপাছত ভাত বনাই মেলি মই বনালোঁ মাছ, লিজাই বনালে মাছত ডিমৰ কাৰী, এফালে গায়ত্ৰীও বনালে কিবা কিবি দাইল বনালে। তেনেকৈয়ে মিলাই মেলি আমি তিনিওজনীয়ে ধুনীয়াকৈ ভাত সাজ খালোঁ। মনৰ সুখটো সকলো শ্বেয়াৰ কৰিলোঁ। চব কথা পাতোঁ আৰু আমাৰ তিনিজনী মাজত চব শ্বেয়াৰ হয়। তাৰপাছত তাই এইফালে মোলৈ, আমি তাত কথা পতাত ব্যস্ত আৰু লিজাই এইফালে টোপোলা বান্ধি আছে। তাইও ঘৰলৈ গৈছে, কিবা কিবি আনিছে। তাই ইয়াত যে বাচি আছে কেঁচা মধুৰি। মই কেঁচা মধুৰি খাই ইমান ভাল পাওঁ। কেঁচা মধুৰি বাচি আছে। মানুহৰ জীৱনত কিন্তু সঁচা বন্ধুৰ খুবেই বেছি প্ৰয়োজন দেই। বন্ধু হ'লেই নহ'ব, সঁচা বন্ধু হ'ব লাগিব। হেল্ল' এভৰিৱান, গুড ইভিনিং। চকু তকু একদম ফুলি আছে। আজি যে মা গ'লগৈ, মানে ইমানেই বেয়া লাগিছে কি ক'ম। একেবাৰে ঘৰখন মানে উকা উকা লাগিছে। তেওঁ আহিলে, আহি মাত্ৰ 3টা ৰাতি থাকিলে, 4 নম্বৰ দিনা আজি গ'লেগৈ। মানে ঘৰখন শুৱনি হৈ আছিলে। ডাঙৰ মানুহ এগৰাকী থাকিলে ঘৰখন এনেও অলপমান গটগটীয়া হৈ থাকে ন। আজি গ'লগৈ, ইমানেই বেয়া লাগিছে নহয়। ৰাখিছোঁ সোণমণিৰ লগত থাকিবলৈ মন, আকৌ ঘৰখনো এৰিব নোৱাৰে হয় বেটা। আৰু সোণমণিয়ে যে স্কুলৰ পৰা আহি কেনেকুৱা কান্দিলে, মানে আজি ইমানেই কান্দিলে আৰু মোৰো মূৰৰ বিষ। কান্দি কান্দি যেন তেন তাক ভাতকেইটা খোৱালোঁ। তাৰপিছত তাকো খোৱালোঁ, ময়ো খোলোঁ। মানে 3-4 ঘণ্টামান হ'লোঁ দুইটাই। মই নাই পঠিওৱা নহয় দেহা। আইতাই আকৌ মাহীহঁত কাৰ লগত থাকিব অকলে অকলে, সেইকাৰণেহে গৈছে। মই নাই পঠিওৱা শুন। ইমানেই কান্দিছে মানে মোকে একদম খং গৈছে। মই বোলে আইতাক পঠিয়াই দিলোঁ। মোৰ বেয়া লাগিছে বাৰু। সি বেলেগ কান্দিলে আজি, বহুত কান্দিলে। লাষ্টত গৈ থাকিলেগৈ আৰু কান্দি কান্দি। আৰু এতিয়া আমি দুইটাই উঠিলোঁ ন তাত। আমি এতিয়া দুইটাই উঠিলোঁ। এতিয়া আমি কিবা এটা খাম। আজি বহুত টেষ্টি বস্তু আছে খাবলৈ কাৰণে ন তাত। আমি এতিয়া দুইটাই খাম। তাৰপিছত সোণমণি ঢেৰ হোমৱৰ্ক কৰিবলৈ আছে, হোমৱৰ্ক কৰিম। সেয়াই আৰু চাই থাকিব ভিডিঅ'বিলাক দেই। পতি খাম আমি এতিয়া, খাম নাচপতি, মধুৰি, এইটো বেছি ধুনীয়া, মধুৰি আৰু আপেল। এইটো দেখিছেনে, দেউতাকে আকৌ ৰাতি লৈ আহিলে আজি নতুন সোৱাদ লগা বস্তু এটা। এইটো আগতে খাই পোৱা নাই, মই দেখিও পোৱা নাই। এইটো বোলে খাবলৈ বিৰাট ধুনীয়া হয়, সোৱাদটো বহুত বেলেগ হয় বুলি কৈছে। কচু আৰু বিলাহীৰ লগত বনাম বুলি। সঁচাকেই দেই, মজা হ'ল খাবলৈ, বহুত বেছি মজা হ'ল। মই কৈছোঁ কচুটো বইল কৰি ল'লে ভাল আছিলে নেকি, কৈছে নহয় কচুটোতো বইল নকৰাকৈ দিয়ে বোলে। এইখিনি আধা ফ্ৰাই হওঁতে মানে দি দিছে। মোবাইলত কালাৰটো ইমান ভাল অহা নাই, কিন্তু বহুত কালাৰটোতো কালাৰে, সোৱাদটোও বহুত ধুনীয়া। আজি সোণমণিৰ যিহেতু মনটো ইমান ভাল লাগি থকা নাই, আইতাক গ'লগৈ পালে, সেইটো কাৰণে মিতাঞ্চু আৰু বৈষ্ণৱীও আহিলে তাৰ ওচৰলৈ অকণমান। সিও অকণমান নাচি বাগি এনজয় কৰিলে। তাৰপিছত মনটো ভাল লগাই মই তাক হোমৱৰ্ক কৰিবলৈ লৈ আহিলোঁ। হোমৱৰ্ককেইটাও কৰি ল'লে ভাল ল'ৰা নিচিনাকৈ আমাৰ সোণমণিয়ে। এতিয়া আৰু হৈ গ'ল, হোমৱৰ্ক কৰি হ'লে আমি ভাত খাব পাৰিম। আৰু তেনেকৈ আজি দিনটো পাৰ হ'ল, সুখ দুখৰ মাজেৰে, কটা মাছেৰে, তেনেকৈ আৰু। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ নতুন এটা ভ্লগৰ সৈতে আহি আছোঁ। আপোনালোকে ভ্লগবোৰ চাব আৰু সদায় মৰম দি